অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয় যোৰহাটৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত 1043 গৰাকী ছাত্ৰী আৰু 351 গৰাকী ছাত্ৰক এই বঁটা প্ৰদান কৰা হয় আজি যোৰহাটৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই স্কুটি প্ৰদান অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ বিত্ত মহিলা শিশু কল্যাণ বিভাগ তথা যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগে স্কুটি প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতৰ লক্ষ্য উদ্দেশ্য সম্পৰ্কে বহু গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়াই অনুষ্ঠানটোত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে অনুষ্ঠানটোত উপস্থিত থাকে যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন যোৰহাট জিলা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কৰ্মী দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন ভৰালী সাংসদ কামাখ্যা প্ৰসাদ দাসা বিজেপি জিলা পৰিষদৰ চেয়াৰমেন ৰঞ্জন শইকীয়া হেমন্ত কলিতাকে ধৰি ছাত্ৰ-ছাত্ৰীসকল আৰু অভিভাৱকসকল উপস্থিত থাকে আজি যোৰহাট জিলাত প্ৰদান কৰা হৈছে মেধাৱী ছাত্ৰী আৰু ছাত্ৰসকলক ছাত্ৰীসকলৰ 60% যি উত্তীৰ্ণ নম্বৰ পাইছে কাট অফ মাৰ্ক আৰু ছাত্ৰসকলৰ 75% আৰু জিলাখনত প্ৰায় 1764 গৰাকী এনেকুৱা মেধাৱী ছাত্ৰ-ছাত্ৰীক এই বঁটা পাবলৈ সক্ষম হৈছে মই সকলোকে মানে তেওঁলোকক মই আদৰণি জনাইছোঁ আৰু আশা কৰিছোঁ এই বঁটাই তেওঁলোকক অধিক মানে তেওঁলোকে দায়িত্ব তেওঁলোক কান্ধত দিব আৰু এইখিনি তেওঁলোকে এই বঁটাই তেওঁলোকক জীৱনত উপকৃত কৰি এগৰাকী সফল ব্যক্তি হ'বৰ কাৰণে তেওঁলোক অনুপ্ৰাণিত কৰিব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু হাত চাপৰিয়ে যোৰহাটৰ হাজাৰতকৈ অধিক সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে হাত চাপৰিয়ে মাননীয় মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনাইছে উৎসাহিত কৰাৰ বাবে প্ৰেৰণা দিয়াৰ বাবে এই আঁচনিয়ে যথেষ্ট সহায়দায়ক হ'ব মোৰ দৃঢ় বিশ্বাস ছাত্ৰ ছাত্ৰীসকলৰ মনৰ হাঁহি মুখত হাঁহি দেখি সঁচাকৈ ভাল লাগিছে আমাৰ অসমৰ নাম আৰু উজ্জ্বলি উঠক অসমৰ আমাৰ সন্তানে বিভিন্ন কৰ্মত নিয়োজিত হওক সেই সময়ত হয়তো পঢ়াৰ ইমান ব্যৱস্থা নাছিল যেতিয়া আনন্দ বৰুৱা ডাঙৰীয়াই ICS পাছ কৰিছিলে অসমজন প্ৰথমজন ICS ডক্টৰ বাণীকান্ত কাকতি ডাঙৰীয়া যেতিয়া সেই সময়তে শিক্ষা গ্ৰহণ কৰিছিলে সেই সময়ত ব্যৱস্থা নাছিল কিন্তু এতিয়া আমাৰ চৰকাৰে যথেষ্টখিনি আগুৱাই লৈ যাব বিচাৰিছে ইনফ্ৰাষ্ট্ৰাকচাৰ বিভিন্ন বিশ্ববিদ্যালয় খোলাৰ ব্যৱস্থা গ্ৰহণ কৰিছে চিকিৎসা মহাবিদ্যালয় অভিযান্ত্ৰিক মহাবিদ্যালয় মোৰ দৃঢ় বিশ্বাস ছাত্ৰ ছাত্ৰীসকলে এই আঁচনিৰ পৰা বিও ৰিপৰ্ট আসাম টাইম প্ৰগতি